ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ 2017 চনত মুক্তি লাভ কৰা ভিলেজ ৰক ষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষভাৱে জনাজাত। তেওঁৰ এই বোলছবিখনে প্ৰায় 80খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু 44টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে। তেওঁৰ জন্ম 1982 চনৰ 13 মে'ত কামৰূপ জিলাৰ ছয়গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত হৈছিল। ৰীমা দাসৰ পিতৃৰ নাম হৈছে ভাৰত চন্দ্ৰ দাস আৰু মাতৃৰ নাম জয়া দাস। তেওঁৰ পিতৃ পেছাত এজন শিক্ষক আছিল। ৰীমা দাসৰ চিনেমা যাত্ৰাৰ আৰম্ভণিতে তেওঁৰ পৰিয়ালৰ যথেষ্ট অৱদান আছিল। তেওঁৰ মাতৃয়ে ছয়গাঁৱত এটা সৰু ছপাখানা চলাইছিল। ৰীমা দাসে ছয়গাঁৱতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা একেই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শৈশৱৰে পৰা তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল আৰু মাত্ৰ 6 বছৰ বয়সতে প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰিছিল। পঢ়া শেষ হোৱাৰ পিছত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা নেটত উত্তীৰ্ণ হৈছিল, কিন্তু অভিনয়ৰ প্ৰতি থকা ৰাপৰ বাবে মুম্বাইলৈ গুচি আহে। মুম্বাইত তেওঁ অভিনয়ৰ প্ৰশিক্ষণ লৈছিল আৰু 2-এখন নাটকত অভিনয়ো কৰিছিল, কিন্তু সোনকালেই অনুভৱ কৰিলে যে অভিনয় তেওঁৰ পেচা হ'ব নোৱাৰে। সেই সময়ত তেওঁ বিশ্ববিখ্যাত ছবি নিৰ্মাতা সত্যজিৎ ৰায়, মাজিদ মাজিদি আদিৰ ছবি চাই ছবি পৰিচালনাৰ ক্ষেত্ৰখনৰ ফালে আকৰ্ষিত হয়। তেওঁ নিজাকৈ এটা কেমেৰা কিনে আৰু কোনো আনুষ্ঠানিক শিক্ষা অবিহনে অসমলৈ ঘূৰি আহে। ইণ্টাৰনেটত ভিডিঅ' চাই আৰু কিতাপ পঢ়ি তেওঁ ছবি নিৰ্মাণৰ সাধাৰণ শিক্ষা লাভ কৰে। অসমলৈ ঘূৰি আহি তেওঁ প্ৰথমে প্ৰথা নামৰ এখন চুটি ছবি নিৰ্মাণ কৰে, যিখন চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ পিছত তেওঁ উৎসাহিত হৈ তেওঁৰ প্ৰথম ছবি অন্তৰ্দৃষ্টি নিৰ্মাণ কৰে। এই ছবিখনে প্ৰাক চিনে মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছিল যদিও তেওঁ নিজেই অভিনয় কৰা এই ছবিখন লৈ তেওঁ সন্তুষ্ট নাছিল। সম্পূৰ্ণ 4 বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁৰ দ্বিতীয় ছবি ভিলেজ ৰক ষ্টাৰ্ছ 2017 চনত টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰে। লগে লগে তেওঁৰ খ্যাতি বিশ্বজুৰি বিয়পি পৰে। এই ছবিখনৰ বিশেষত্ব আছিল যে তেওঁ কোনো পেছাদাৰী অভিনেতা নোহোৱাকৈ কেৱল গাঁৱৰ ল'ৰা-ছোৱালীৰ সৈতে কোনো সহযোগী নোহোৱাকৈ নামমাত্ৰ বাজেটত নিৰ্মাণ কৰিছিল। এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা, সম্পাদনা, চিত্ৰগ্ৰহণ, চিত্ৰনাট্য ৰচনা ইত্যাদি সকলো কাম তেওঁ অকলেই সমাধা কৰিছিল। ভিলেজ ৰক ষ্টাৰ্ছ বোলছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বৰ্ণকমল বঁটা লাভ কৰে। ৰীমা দাসলৈ শ্ৰেষ্ঠ সম্পাদনা, ভনিতা দাসলৈ শ্ৰেষ্ঠ শিশু শিল্পী আৰু মল্লিকা দাসলৈ শব্দগ্ৰহণৰ 65তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ভিলেজ ৰক ষ্টাৰ্ছ স্বৰ্ণকমল লাভ কৰা দ্বিতীয়খন অসমীয়া ভাষাৰ ছবি আছিল। এই ছবিখনে 2018 চনৰ একাডেমী বঁটা অস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন পাবৰ বাবে ভাৰত চৰকাৰৰ আধিকাৰিক প্ৰবৃষ্টি লাভ কৰিছিল। অসমৰ পৰা ভাৰত চৰকাৰৰ আধিকাৰিক প্ৰবৃষ্টি লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি। ভিলেজ ৰক ষ্টাৰ্ছৰ সফলতাৰ পিছত 2018 চনত তেওঁ তৃতীয়খন ছবি বুলবুল কেন সিং নিৰ্মাণ কৰে, যিখনো কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে
আৰু বিখ্যাত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ মনোনয়ন লাভ কৰিছে। 2018 চনৰ শেষৰ ফালে এইখন দুটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 2018 চনত GQ আলোচনীয়ে ৰীমা দাসক 50গৰাকী প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত সন্মানিত কৰিছিল। লগতে 2018 চনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ৫ম সমাৱৰ্তন অনুষ্ঠানত তেওঁক সন্মানীয় ডিলিট ডিগ্ৰী প্ৰদান কৰা হয়। 2019 চনৰ ফেব্ৰুৱাৰী মাহত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৩য় সমাৱৰ্তন উৎসৱতো তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল। 2022 চনত ৰীমা দাসে তৰাছ হাজবেণ্ড নামৰ চতুৰ্থখন ছবি প্ৰযোজনা, পৰিচালনা, সম্পাদনা আৰু চিত্ৰগ্ৰহণ কৰে। এই ছবিখন ক'ভিড-19ত মৃত্যুবৰণ কৰা তেওঁৰ পিতৃ ভাৰত চন্দ্ৰ দাসলৈ উচৰ্গা কৰা হৈছে। ছবিখনৰ প্ৰিমিয়াৰ 2022 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত হয়। তেওঁৰ শেহতীয়া প্ৰকল্প হৈছে মালতী মাই লাভ, যিখন 2024 বৰ্ষৰ এছিয়ান প্ৰজেক্ট মাৰ্কেটৰ বাবে বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 30টা প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। এই সৃষ্টিখন প্ৰেমিক প্ৰেমিকাৰ কাহিনীৰে সমৃদ্ধ। তেওঁৰ চলচ্চিত্ৰপঞ্জীসমূহ হৈছে প্ৰথা, চুটি ছবি, অন্তৰ্দৃষ্টি, ভিলেজ ৰক ষ্টাৰ্ছ, বুলবুল কেন সিং, তৰাছ হাজবেণ্ড, ভিলেজ ৰক ষ্টাৰ্ছ 2।